আকৌ www.linguisticminority.com। নমস্কাৰ ফ্ৰেন্ডছ, কি খবৰ? আশা কৰোঁ সবৰে ভালে আছে। আজি মই কম অসম চৰকাৰে ঘোষণা কৰা টমটমৰ বিষয়ে। ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে যে অহা 1 তাৰিখৰ পৰা মানে 1 ডিচেম্বৰৰ পৰা আপোনালোকে টমটম এপ্লাই কৰিব পাৰিব। কিন্তু কোনসকলে এপ্লাই কৰিব পাৰিব, কোনসকলে নোৱাৰে, সেইকেইটাৰ কাৰণে কিছুমান গাইডলাইন আছে। তো সেইবিলাক জানিয়ে আপোনালোকে এপ্লাই কৰিব, নহ'লে এনেই আপোনালোকে এপ্লাই কৰি লাভ নাই। যোৱা বছৰ মই সাইবাৰত মই নিজে কৰিছিলোঁ। যোৱা বছৰ অলপ সিস্টেমটো বেলেগ আছিলে। সিস্টেমটো বেলেগ একো নাই, এই সিস্টেমটো এনেকুৱা বেলেগ যে যোৱা বছৰ অকল মাইনৰিটি যিসকল সংখ্যালঘু অসমৰ তেখেতসকলে এপ্লাই কৰিব পাৰিছিলে, যেনেকৈ মুছলিম, খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট তেখেতসকলে এপ্লাই হৈছিলে আৰু মই নিজেও কৰি দিছিলোঁ। কিছুমানে পাইছে, কিছুমানে পোৱা নাই। কিন্তু এইবাৰ সিস্টেমটো অলপ বেলেগ কৰিছে। সিস্টেমটো বেলেগ এনেকুৱা যে এইবাৰ অকল ভাষিক সংখ্যালঘুসকলে এপ্লাই কৰিব পাৰিব। আৰু ভাষিক সংখ্যালঘু কোনবিলাক পৰে সেইবিলাক আপোনালোকে নিজে চাই ল'ব। চৰকাৰে কোৱা মতে হিন্দী ভাষিক লোকসকল, তাৰপিছত বঙালী হিন্দু মানুহসকলে ভাষিক সংখ্যালঘু পৰে। আৰু ST বিলাকে এপ্লাই কৰিব নোৱাৰে, চৰকাৰে কৈছে। এইটো মই কোৱা নাই, চৰকাৰে কোৱা কথাটো মই কৈছোঁ। ST বিলাকে এপ্লাই কৰিব নোৱাৰে। বাকী আৰু যোনবিলাক মাইনৰিটি মানে ধাৰ্মিক মাইনৰিটি সিহঁতে এপ্লাই কৰিব নোৱাৰে। জাষ্ট ভাষিক মাইনৰিটি সিহঁতে এপ্লাই কৰিব পাৰিব। অহা 1 ডিচেম্বৰৰ পৰা অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপোনালোকেও এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ প্ৰচেছটো অনলাইনত হ'ব। আৰু বয়সটো হৈ যাব, এপ্লাইৰ কাৰণে বয়সটো হৈ যাব 25ৰ পৰা 50 বছৰ। বয়সটো যথেষ্ট দিছে, সেইকাৰণে বেছিভাগ মানুহে এপ্লাই কৰিব পাৰিব 25ৰ পৰা 50 বছৰৰ ভিতৰত যিসকলৰ বয়স সিহঁতে। আৰু BPL হ'ব লাগিব, বিল' পভাৰ্টি লাইন। পাল পোৱাৰ পিছত টমটম চলোৱা যিসকল মানে টমটম চলাবই তেনেকুৱা ব্যক্তিহে এপ্লাই কৰিব লাগিব। এনে এপ্লাই কৰি লাভ নাই। যিসকলে মানে টমটম নচলায় বা তেনেকুৱা সিহঁতৰ প্ৰফেশ্যন বেলেগ কিন্তু এপ্লাই কৰিছে, তেখেতসকলে পোৱাৰ চান্সেছটো কম থাকিব। তো সেইকাৰণে যিসকল যোগ্য ব্যক্তি তেখেতসকলে টমটমটো এপ্লাই কৰিব লাগিব। আপোনালোকে ৱেবছাইটটো পাই যাব। অনলাইন 1 তাৰিখে মই নিজে আকৌ এটা ভিডিঅ' বনাম। 1 তাৰিখে আপোনালোকে www.linguisticminority.com এইটো ৱেবছাইটত এপ্লাই হ'ব। আৰু মই 1 তাৰিখে যদি এইটো ৱেবছাইট মুকলি হয় তেতিয়া মই আকৌ এটা ভিডিঅ' বনাম। তাতে ধুনীয়াকৈ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকৈ এপ্লাই হ'ব। ধন্যবাদ। যদি আপোনালোকে নতুনকৈ ভিডিঅ'টো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব, লাইক নিশ্চয় কৰিব। ধন্যবাদ। এইটো খুলিব 1 ডিচেম্বৰৰ পৰা। 1 ডিচেম্বৰৰ পৰা এইটো সাইট খুলি যাব।